নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যে আজি মই দেখুৱাবলৈ বিচাৰিছোঁ চাচনিৰ খাটুৱাত কেনেকৈ শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হৈছে, শাৰদীয় দুৰ্গা পূজা পালন কৰা হৈছে, কিমান ধুনীয়া মানুহ এটা ভিৰ লাগিছে দেখিছে নহয়। চাচনি একেবাৰে সোঁমাজত এই হালোৱা তিনিআলি অৱস্থিত হোৱাৰ কাৰণে চাচনি চাৰিওদিশৰ পৰা আহি মানুহৰ সমাগম হৈছে। দেখিছে আপোনালোকে কিমান ধুনীয়া। ইয়াত চাওক আপোনালোকে মহিষমৰ্দিনী দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি। ইয়াত দেখিছে আপোনালোকে যে এই দুৰ্গা দেৱীয়ে কিদৰে মহিষাসুৰক বধ কৰিছিল আৰু কেনেকৈ এই মহিষাসুৰৰ কবলৰ পৰা গোটেই স্বৰ্গ মৰ্ত্য পাতাল উদ্ধাৰ কৰিছিল। আৰু এই শাৰদীয় সময়তে দুৰ্গোৎসৱ পালন কৰা হয়, কিয়নো শ্ৰীৰামচন্দ্ৰই এই শাৰদীয় সময়তে অৰ্থাৎ শৰৎ ঋতুতে এই দুৰ্গোৎসৱ পালন কৰিছিল, দুৰ্গা পূজা কৰিছিল। আপোনালোকে দেখিছে, এয়া ভালদৰে চাই লওক যে দুৰ্গা দেৱীয়ে কিদৰে মহিষাসুৰক বধ কৰিছে। আৰু দেখিছে ওচৰত কাষতে এজনে নিৰ্দেশনা দি আছে যে কেনেধৰণে কি কৰিব লাগিব, পূজাৰী চাগে। আৰু চাওক যে এই মহিষাসুৰৰ যি দশভুজা 10খন হাত, এই 10খন হাত লৈ পেলাই যেনেকৈ দেখিছে আপোনালোকে 10খন হাত লৈ আহিছে। তাত শংখ আছে, চক্ৰ আছে, ত্ৰিশূল আছে। অৰ্থাৎ এই সকলো দেৱতাই যেতিয়া মহিষাসুৰক বধ কৰিবলৈ হয়, মহিষাসুৰক কবলৰ পৰা ৰক্ষা পাবলৈ বিচাৰিছিল আৰু আদিশক্তি অৰ্থাৎ মা দুৰ্গাৰ সৃষ্টি কৰিছিল, তেতিয়াই এই 10খন হাতত 10বিধ অস্ত্ৰ দিছিল। এয়া দেখিছে। আৰু এয়া চাওক যে কিমান ভিৰ লাগিছে। বাটৰ দোকান পোহাৰবিলাক চাওক, এই সকলোৱে দোকান পোহাৰ বজাৰ কৰিছে আৰু এই বজাৰ কৰি সকলোৱে নিজৰ হেঁপাহৰ বস্তুবিলাক কিনিছে। পূজা উপলক্ষে চাচনিতেও ইমান ভিৰ। এতিয়া বৰ্তমান চাচনি অঞ্চলৰ সকলো মানুহে এই চাচনিৰ হালোৱা তিনিআলিত অৱস্থিত হোৱা হালোৱা তিনিআলিত উদযাপন কৰা এই পূজা চায় আৰু সকলোৱে অতি উলহ মালহে পূজাৰ দিনকেইটা পাৰ কৰে। দেখিছে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী এয়া দেখিছে। আৰু বস্তু সামগ্ৰী বেলুন বা অন্যান্য যিবিলাক খাৰু অলংকাৰকে আদি কৰি খোৱা বস্তুৰ পৰা জেলেপি, বিশেষ জেলেপি আমাৰ কাৰণে খুব লোভনীয়। যে পূজা বুলি ক'লে আমি জেলেপিলৈ খুব মনত পৰে। জেলেপি, পকৰি বা অন্যান্য এইবিলাক মূৰ্তি দেখিছে। আৰু ইয়াত পুতলা আৰু পুতলা বন্ধুক আৰু বিভিন্ন ধৰণৰ খেলা সামগ্ৰী ইয়াত হেৰি কৰা হৈছে। জেলেপি দেখিছে আপোনালোকে, একদম পূৰা থালি জেলেপি সজাই থোৱা হৈছে। আৰু এই জেলেপিবিলাক দেখিলে লোভৰ পানী আপোনালোক পৰি আহিব, কিয়নো এই ঠাইখন যেতিয়া দেখোঁ। ধন্যবাদ, আজিলৈ ধন্যবাদ জনালোঁ।